হেল্ল' অসমৰ অল গেমাৰসকল, কি খবৰ তোমালোকৰ? মই তোমালোকৰ মোৰ মনজে FF আৰু ভবাই নাছিলোঁ যে তোমালোকে মোক ইমানখিনি ছাপোৰ্ট কৰিবা বুলি। কালিও কৈছিলোঁ, ইমানে ভিডিঅ' বনাইছে, ইমানে ষ্টৰি লগাইছে, মোৰ মনটো বহুতেই ভাল লাগিল। আগতে মই তোমালোকক মটিভেট কৰিছিলোঁ, এতিয়া তোমালোকে মোক মটিভেট কৰিছা, বহুতেই ভাল লাগিল। আৰু অল আছাম গেমাৰসকল, এতিয়াও ভাবিলে সেই একাউণ্টটোৰ কথা ভাবিলে বহুত মনটো বেয়া লাগে, কাৰণ বহুত পোষ্ট আছিলে। মই ইমান দিনৰ পৰা অসমৰ বাবে মাত মাতিছিলোঁ, সেইখিনি চব এটা সাধাৰণ ল'ৰাই মোক চব উৰাই নিলে। সেই মই আজি গম পালোঁ কোনে কৰিছে সি, আৰু এই একাউণ্টটো সি উৰাম বুলি কৈছে। যদি বাই চান্স এই একাউণ্টটো যদি এইটো যদি উৰাই দিয়ে, মই আকৌ এটা খুলিম, তোমালোকে সেইটোতো ভাল ছাপোৰ্ট দিবা। আৰু মই তাৰ নাম নকওঁ, তুমি দেখিছা যোনে বেন কৰিছা, তুমি ইমান আৱেগিক হৈ আছে মোৰ ফলোৱাৰ্ছখিনি। যদি মই তোমাৰ নাম বা পষ্টটো দি দিওঁ, তোমাৰ বহুত বিপদ হৈ যাব, আৰু মই সেইটো নিবিচাৰোঁ। ভাবিছিলোঁ ময়ো তোমাক বেন কৰাম বুলি, কিন্তু মই নকৰোঁ। আৰু অল আছাম গেমাৰসকল, তোমালোকে মোক আগৰ লিখীয়া ছাপোৰ্ট কৰিবানে? তো অল আছাম গেমাৰসকল, তোমালোকক এটাই ক'লোঁ, যিমান পাৰা মোৰ ভিডিঅ'টো অল আছামত শ্বেয়াৰ কৰি দিবা।